নমস্কাৰ যিসকল যুৱক যুৱতীয়ে অনলাইন যোগে স্বয়ম আঁচনিৰ বাবে আবেদন কৰিছিলে এই সকলোবোৰ যুৱক যুৱতীৰ বাবে এটা গুড নিউজ লৈ আহিছোঁ আৰু এই গুড নিউজটো কি আপোনালোকে জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাই থাকিব লাগিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু ওচৰত থকা বেল আইকনটো অল কৰি ৰাখিব গুড নিউজটো কি আপোনালোকে মোক আগৰ ভিডিঅ'টোত সকলোৱে কমেণ্টত জনাইছিলে যে গোটৰ পান কাৰ্ডৰ ডিটেইলছসমূহ আপলোড কৰিব লাগিবনে যদি আপলোড কৰা নাযায় বা আপলোড কৰিব নোৱাৰে তেতিয়াহ'লে কি কৰিব লাগিব আৰু আপলোড কেনেদৰে কৰিব লাগিব এই বিষয়ে আপোনালোকে মোক কমেণ্টত জনাইছিলে সেইবাবে মই আজি আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিব তেতিয়া আপোনালোকে জানিব পাৰিব যে গ্ৰুপৰ পান ডিটেইলছসমূহ আপলোড কৰিব লাগিবনে নালাগে আপোনালোকে স্বয়ম পৰ্টেলত নিজৰ গ্ৰুপৰ আইডি দি লগইন হৈ ল'ব আপোনালোকে গ্ৰুপৰ প্ৰফাইলটো লগইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব ইয়াত আপোনালোকে গ্ৰুপ প্ৰফাইলৰ তলতে দেখা পাব ক্লিক হেয়াৰ টু আপডেট পান এণ্ড লোন একাউণ্ট ডিটেইলছ ইয়াত আপোনালোকে এবাৰ ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব ইয়াত আপোনালোকে দেখা পাব গ্ৰুপৰ প্ৰফাইল আৰু গ্ৰুপৰ যিটো আপোনালোকৰ নাম আছে গ্ৰুপৰ নামটো শ্ব' কৰিব আৰু মোবাইল নাম্বাৰটো শ্ব' কৰিব লগতে গ্ৰুপৰ পান নাম্বাৰ আৰু গ্ৰুপৰ পান ডকুমেণ্ট আৰু লোন একাউণ্ট নাম্বাৰ আৰু লোনৰ যিটো বেংক একাউণ্টৰ IFC কোড হয় এই IFC কোডটো ইয়াত শ্ব' কৰিব ইয়াত আপোনালোকে ভালদৰে মন কৰিব এতিয়া আপোনালোকে গ্ৰুপৰ পান কাৰ্ডৰ ডিটেইলছ ইয়াত আপলোড কৰিব লাগিবনে নালাগে এই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোতে ভালদৰে জনাই দিম আপোনালোকে মন কৰিব আমি যদি অলপ স্ক্ৰল ডাউন কৰোঁ পেজটো তেতিয়াহ'লে আপোনালোকে ইয়াত দেখা পাব নিজৰ গ্ৰুপৰ মেম্বাৰসকলৰ ডিটেইলছ ইয়াত আপোনালোকে প্ৰথমতে মেম্বাৰজনৰ নাম দেখা পাব লগতে মেম্বাৰজনৰ মোবাইল নাম্বাৰটো শ্ব' কৰিব আৰু ইয়াত দেখা পাব পান নাম্বাৰ আৰু পান ডকুমেণ্ট আৰু লোন একাউণ্ট নাম্বাৰ আৰু লোন বেংক IFC কোড ইয়াত আপোনালোকে মন কৰিব পান নাম্বাৰ বুলি যিটো অপশ্যন পালে পান নাম্বাৰটোৰ ওচৰতে ৰেড কালাৰত এটা ষ্টাৰ মাৰ্ক দেখা পাই আছে আৰু পান ডকুমেণ্টতো এটা ষ্টাৰ মাৰ্ক দেখা পাই আছে কিন্তু আপোনালোকে তললৈ চাওক লোন একাউণ্ট বুলি আছে ইয়াত দিয়া আছে ইফ এভেইলেবল যদি কাৰোবাৰ বেংকৰ ফালৰ পৰা লোন লৈ ৰাখিছে কোনো সদস্যই তেতিয়াহ'লে তেখেতসকলৰ যিটো লোনৰ একাউণ্ট নম্বৰ হয় লোনৰ একাউণ্ট নম্বৰটো আৰু বেংকৰ IFC কোডটো দিব লাগিব কিন্তু মেম্বাৰসকলে নিজৰ যিটো পান কাৰ্ডৰ নাম্বাৰ হয় পান কাৰ্ডৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিবই লগতে তেখেতৰ পান কাৰ্ডখন PDF ফাইলত আপলোড কৰিব লাগিব এই কথাখিনিতো সকলো ক্লিয়াৰ হ'ল কিন্তু আমি যদি স্ক্ৰল আপ কৰোঁ পেজটো যদি স্ক্ৰল আপ কৰোঁ ইয়াত দেখা পাব গ্ৰুপৰ নাম আৰু গ্ৰুপৰ মোবাইল নাম্বাৰ লগতে ইয়াত আপোনালোকে দেখা পাই আছে গ্ৰুপৰ পান নাম্বাৰ ইফ এভেইলেবল মানে ইয়াত আপোনালোকে কোনো ধৰণৰ গ্ৰুপৰ পান কাৰ্ডৰ ডিটেইলছ আপলোড কৰিব নালাগে যদিহে আপোনালোকৰ গোটৰ পান কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে গোটৰ পান কাৰ্ডখন আপলোড কৰিব লাগিব আৰু পান কাৰ্ডৰ যিটো ডিটেইলছ হয় ডিটেইলছটো ইয়াত আপোনালোকে দি পেলাই ছেভ কৰি ৰাখি দিব আৰু আপোনালোকৰ মেম্বাৰসকলৰ পান কাৰ্ডৰ ডিটেইলছ আৰু ডকুমেণ্টখন আপলোড কৰাৰ পিছত আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব এতিয়া আপোনালোকৰ সকলোৰে ক্লিয়াৰ হ'ল নিশ্চয় কাৰণ যিসকল ব্যক্তিয়ে মোৰ আগৰ ভিডিঅ'টোত কমেণ্ট কৰি জনাইছিলে যে যদি গ্ৰুপৰ পান কাৰ্ড নাথাকে তেতিয়াহ'লে আমি কি কৰিম বা কোনো ব্যক্তিৰ যদি পান কাৰ্ড নাথাকে তেতিয়া কি কৰিম সেইসকলৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যিসকল সদস্যৰ নিজৰ পান কাৰ্ড নাই তেখেতসকলে অনলাইন যোগে পান কাৰ্ডখন এপ্লাই কৰি ল'ব অতি শীঘ্ৰে কাৰণ যিটো ইয়াত 25 অক্টোবৰ লাষ্ট ডেট দেখাই আছে এই লাষ্ট ডেটটো সম্ভৱ দুদিন এদিন আগুৱাবও পাৰে বা আগুৱাব নোৱাৰে কিন্তু পিছুৱাব পাৰিব লাষ্ট ডেটটো অলপ বঢ়াই দিব আৰু যিটো গ্ৰুপৰ পান নাম্বাৰ মই আপোনালোকক অনলাইন যোগে এপ্লাই কৰিব দিছিলোঁ কিন্তু আপোনালোকে যদি গ্ৰুপৰ পান কাৰ্ডখন এপ্লাই নকৰোঁ তেতিয়াহ'লে আপোনালোকৰ কামটো হৈ যাব কিন্তু আপোনালোকৰ যিসকল মেম্বাৰ হয় মেম্বাৰসকলৰ যদি পান কাৰ্ড নাথাকে তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে নিজৰ মেম্বাৰসকলৰ ডকুমেণ্ট লৈ পেলাই বা মেম্বাৰজনক জনাই পেলাই আপোনালোকে পান কাৰ্ডখন অতি শীঘ্ৰে এপ্লাই কৰি দিয়ক আৰু আজি এই ভিডিঅ'টো আপোনালোকে যিসকল সদস্যৰ গোটৰ পান কাৰ্ড নাথাকে সেইসকলক এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে সেই সকলোবোৰ ব্যক্তিয়ে এই ভিডিঅ'টোৰ বিষয়ে জানিব পাৰে আৰু পান কাৰ্ড আপলোড কৰিব লাগে নে নালাগে সকলোৱে কনফিউজ হৈ আছে সেইবাবে মই আজি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলো সুবিধা হয় আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ